কম্পিউটাৰ, লেপটপ আৰু মোবাইল ফোন নিৰ্মাণ কৰা কোম্পানী এপলৰ ফৰ্মাৰ CEO আৰু আমেৰিকাৰ সুপৰিচিত উদ্যোগপতি ষ্টিভ জবছে সংগ্ৰাম কৰি জীৱনৰ এই পদবী লাভ কৰিছিল। তেওঁ সময়ে সময়ে কোৱা প্ৰেৰণাদায়ক কথাবোৰ আজি আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ এক উৎস হৈ পৰিছে। তোমাৰ সময় সীমিত, গতিকে আন কাৰোবাৰ জীৱন যাপন কৰি নষ্ট নকৰিবা। অসাৰ চিন্তাত আবদ্ধ হৈ নাথাকিবা। তোমাৰ অন্তৰৰ মাত, তোমাৰ অন্তৰ্দৃষ্টিক আনৰ চিন্তাৰ কোলাহত উটি যাবলৈ নিদিবা। পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্তই আমাৰ জীৱনৰ পৰা কিবা নহয় কিবা এটা লৈ গুচি যায় আৰু আমি সেইটো গমেই নাপাওঁ। যদি আমি আমাৰ সময়খিনি এনেকৈয়ে কটাই থাকোঁ, সকলো কাম কাইলৈৰ বাবে এৰি থাকোঁ, প্ৰতিটো মুহূৰ্ত এনেকৈয়ে হেৰুৱাই থাকোঁ, তেন্তে এদিন আমাৰ অন্তৰ্মনৰ পৰা এটা মাত আহিয়েই যাব যে হেৰা, আমি জীৱনত কেতিয়াও ডাঙৰ একো কৰাই নাই আৰু জীৱনৰ আধা সময় অসাৰ বন্ধু-বান্ধৱীৰ লগত আনন্দত পাৰ হৈ গ'ল। প্ৰত্যেক মানুহে ইচ্ছা কৰিলে প্ৰতিটো অসম্ভৱ কাম সম্ভৱ কৰি তুলিব পাৰে। মানুহ নিজৰ ভাগ্যৰ সৃষ্টিকৰ্তা বুলিও কোৱা হয়। আমাৰ ভিতৰত লুকাই আছে অসীম শক্তি, সকলো আমাৰ ভিতৰত আছে। তথাপিও আমি কিয় ভয় খাইছোঁ? আমাক কাৰ সহায় লাগে আৰু আমি কিয় আনৰ চিন্তাৰ বোজা কঢ়িয়াই লৈ ঘূৰিছোঁ? তুমি তোমাৰ অন্তৰৰ মাতটো শুনা আৰু শেষত কেৱল সেইটোহে কৰা যিটোৰ প্ৰতি তুমি আগ্ৰহী আৰু য'ত তুমি তোমাৰ সকলো শক্তি ৰাখিব পাৰা। আজি যদি তুমি তোমাৰ অন্তৰৰ কথা শুনিব পৰা নাই, তেন্তে অনুশোচনাৰ বাহিৰে একোৱেই নাথাকিব। সেয়েহে তুমি তোমাৰ অন্তৰ্নিহিত কথাক মুক্ত হৈ থাকিবলৈ দিয়াটো সঠিক। মোৰ হাতত থকা একমাত্ৰ বস্তুটোৱেই মোক যুঁজিবলৈ অনুপ্ৰাণিত কৰি ৰাখিছিল। সেয়া আছিল মই নিজৰ বাবে কৰা কামৰ প্ৰতি মোৰ প্ৰেম। ষ্টিভে কৈছে, তুমি জানিব লাগিব যে তুমি আচলতে কি ভাল পোৱা। তুমি সঁচাকৈয়ে ভাল পোৱা কামটো জনাটো গুৰুত্বপূৰ্ণ। তোমাৰ কাম তোমাৰ জীৱনৰ এটা ডাঙৰ অংশ হ'ব আৰু সন্তুষ্ট হোৱাৰ একমাত্ৰ উপায় হ'ল যিটো কাম তুমি সঁচাকৈয়ে এটা ডাঙৰ কাম বুলি ভবা, সেই কামটোকেই কৰা। আৰু ডাঙৰ কাম কৰাৰ একমাত্ৰ উপায় হ'ল তুমি যি ভাল পোৱা তাকে কৰা। যদি তুমি এতিয়াও সেই কামটো বিচাৰি পোৱা নাই, তেন্তে ৰৈ নাথাকিবা, বিচাৰি থাকা। ষ্টিভে ষ্ট্ৰাগলৰ প্ৰেৰণা তেওঁৰ কামৰ পৰাই পাইছিল। তেওঁ সদায় বিশ্বাস কৰিছিল যে কাম ঐশ্বৰিক। তেন্তে তুমি ইয়াৰ পৰা কিয় পলাই আছা? কাম কৰিব লগা হ'লে অধ্যাৱসায়ী হ'ব লাগিব, নিজৰ সামৰ্থ্যক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব আৰু নিজৰ কামত সফল সম্পূৰ্ণ নোহোৱালৈকে নিজকে কোনো ধৰণৰ শিথিলতা নিদিবা। ৰৈ নাথাকিবা, আগবাঢ়ি যোৱা আৰু আগবাঢ়ি গৈ থাকিলে তোমাৰ ভাগৰ নিশ্চয় নাইকিয়া হ'ব। তেওঁৰ বিশ্বাস আছিল এই পৃথিৱীত এনে কোনো কাম নাই যিটো মানুহৰ বাবে অসম্ভৱ। তুমি তোমাৰ কামৰ প্ৰতি তোমাৰ হৃদয় আৰু মনত আবেগ, নিষ্ঠা আৰু আত্মবিশ্বাস থাকিব লাগিব। তোমাৰ কামৰ ওপৰত সদায় আত্মবিশ্বাস ৰাখিব লাগিব যে তুমি ভালদৰে সম্পূৰ্ণ কৰিব পাৰিবা। আনতকৈ বেলেগ চিন্তা কৰা আৰু ভিৰৰ মাজৰ পৰা আঁতৰি থাকা। বন্ধুসকল, এইটোৱে আছিল ষ্টিভৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ। বেলেগ ধৰণে চিন্তা কৰা আৰু বেলেগ ধৰণে দেখা পোৱা। তেওঁ কৈছিল যে যদি তুমি জয়ী হ'ব বিচৰা, আগবাঢ়ি যাব বিচৰা আৰু সফল হ'ব বিচৰা, তেন্তে তুমি বেলেগ ধৰণে চিন্তা কৰিব লাগিব। ইয়াৰ বাবে তুমি অকলে খোজ কাঢ়িব লাগিব। আজিলৈকে এই পৃথিৱীত যিসকল মহান ব্যক্তিৰ আৱিৰ্ভাৱ হৈছে, তেওঁলোকৰ সকলো সফলতা অকলে আৰম্ভ হৈছিল। তেওঁ সদায় কৈছিল, তোমালোক সকলোৱে কিহৰ বাবে অপেক্ষা কৰি আছা? তোমাক জয়ী কৰিবলৈ ইয়ালৈ আন কোনো নাহিব। তুমি নিজৰ লক্ষ্য বাছি ল'ব লাগিব। লক্ষ্যস্থান ঠিক সন্মুখতে, গতিকে এতিয়াৰ পৰা খোজ বৃদ্ধি কৰিব লাগিব। তুমি কিয় পিছলৈ ঘূৰি চাইছা? যদিও বৰ্তমান তোমাৰ লগত কোনো নাই, সেই দিনটো বেছি দূৰত নহয় যেতিয়া পৃথিৱীখন তোমাৰ হাতত থাকিব। সেইবাবে এতিয়া আগবাঢ়ি যাব লাগিব আৰু অকলে জয়ী হ'ব লাগিব। কেৱল সময় কটাবলৈ আৰু ভিৰৰ অংশ হ'বলৈ এই জীৱনটো তুমি পোৱা নাই। গতিকে চৰাইৰ দৰে সম্পূৰ্ণ মুক্ত জীৱন যাপন কৰা। সমস্যা আহি থাকিব আৰু গৈ থাকিব। হতাশাত বহি থকাৰ প্ৰয়োজন নাই। থিয় হোৱা, নিজৰ সিদ্ধান্ত নিজে লোৱা। তুমি বুজিব লাগিব যে ভিৰে কোনো সিদ্ধান্ত ল'ব নোৱাৰে। তুমি যদি ভিৰৰ লগত চলা, তেন্তে কেৱল ধূলিহে পাবা আৰু একো কৰিব নোৱাৰিবা। নিজৰ পৰিচয় গঢ়িবলৈ ভিৰ এৰি চলিব লাগিব, অকলে চিন্তা কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল নিজৰ হৃদয় আৰু অন্তৰ্দৃষ্টিক অনুসৰণ কৰিবলৈ সাহস ৰাখা। ষ্টিভে তেওঁৰ সমগ্ৰ জীৱনৰ দৰ্শন আজি আমাৰ সকলোৰে সন্মুখত উপস্থাপন কৰিলে। তেওঁ সদায় কৈছিল, তুমি প্ৰকৃততে কলৈ যাব বিচৰা আৰু কি হ'ব বিচৰা, সেয়া কেৱল তোমাৰ আত্মাইহে জানে। তেন্তে তোমাৰ হৃদয়ে যি কামনা কৰে তাক তুমি তোমাৰ আত্মাৰ ওচৰলৈ কিয় যাবলৈ দিয়া নাই? লক্ষ্য ইতিমধ্যে তোমাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে। গতিকে মোৰ দৰেই তোমাৰো মনৰ দিশটো অনুসৰণ কৰাৰ সাহস থাকিব লাগিব। তুমি যি কৰিব বিচৰা সেয়া কৰা। মনত ৰাখিবা, যেতিয়ালৈকে তুমি নিজকে প্ৰতাৰণা কৰি তোমাৰ হৃদয়ত যি আছে তাক লুকুৱাই ৰাখিবা, তেতিয়ালৈকে তুমি আগবাঢ়িব নোৱাৰা। আৰু যিদিনা তুমি তোমাৰ হৃদয়ৰ মাত শুনিবা, তোমাৰ হৃদয়ৰ কাম কৰিবা, সেইদিনা সফলতাই তোমাৰ হাত ধৰিব। ষ্টিভে কয়, ষ্টে ফুলিছ আৰু ষ্টে হাংৰি। আমাৰ সকলোৰে বাবে ই এটা ডাঙৰ প্ৰেৰণা। ষ্টে ফুলিছ মানে নিজকে কেতিয়াও অতি
অতি জ্ঞানী বুলি নাভাবিবা। মানুহে যিমানেই নাজানক কিয়, যিমানেই বুদ্ধিমান বা জ্ঞানী নহওক কিয়, যদি তেওঁ নিজকে তেনেকৈ গণ্য কৰে তেন্তে সেইদিনাৰ পৰাই তেওঁৰ শিক্ষণৰ অন্ত পৰে। ষ্টিভে কয় যে তুমি সদায় কৌতূহলী হোৱা উচিত। তুমি যি কৰি আছা সেইটো কৰিবলৈ আৰু উন্নত উপায় বিচাৰি থাকিবা। শিকিবলৈ সদায় ভোকত থাকা, মানে তোমাৰ ভোক কেতিয়াও তৃপ্ত নহয়। নতুন নতুন বস্তু আৱিষ্কাৰ কৰাৰ ক্ষুধা সদায় থাকিব। ষ্টিভে কৈছে যে তুমি কোনো এটা তথ্যক সম্পূৰ্ণৰূপে বিশ্বাস কৰি লোৱা তেন্তে তোমাৰ পৰৱৰ্তী সন্ধান বন্ধ হৈ যাব। যদি তুমি তোমাৰ আৱিষ্কাৰক বিশ্বাস নকৰা তেন্তে নিশ্চিত যে তুমি আৰু অধিক বিচাৰিবা। গৱেষণাৰ জৰিয়তে নতুন নতুন কথা পোহৰলৈ আহিব। ইয়াৰ প্ৰভাৱ আৰু গভীৰ হৈ পৰিব। যদি মই এপল আইৰ আৱিষ্কাৰক মোৰ শেষ আৱিষ্কাৰ বুলি মানি লৈ নতুন কাম কৰিবলৈ আগবাঢ়ি নাহিলোহেঁতেন আৰু মোৰ ভোক নুমাই দিয়া হ'লহেঁতেন তেন্তে আজি আইফোন আৰু আইপেড তোমাৰ হাতত নাথাকিলহেঁতেন।